নমস্কাৰ এণ্ড গুড মৰ্ণিং। আৰু আজি হৈছে মঙলবাৰ আৰু একদম দিনবোৰ গৈ আছে আৰু একদম আৰু দুদিন মানে আছোঁ আৰু ঘৰত। চ' ভাবিলোঁ ঘৰতে অলপ আজি মানে ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো। আৰু আজি যাম আৰু লগৰ 2-3জন মানৰ ঘৰলৈকে যাম। চ' ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা মানে আচলতে ডেইলি ব্লগ বুলি ক'ব পাৰি, মানে একেবাৰে আৰম্ভ কৰিছোঁ। চ' আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম ঘৰৰ আগতে কৰিলোঁ আৰু এয়া আমাৰ গছ আগত দেখাইছিলোঁ এইবাৰ। একদম দেউতাই মানে গছ প্ৰিয় মানুহ হয়। ইয়াত নিমপাত, দেৱদাৰু এইবিলাক চব দেউতাই আৰু এইবিলাক। আৰু এইজোপা নতুনকৈ একদম ফুলিছে শেৱালি। মই আৰু বায়ে মানে বিহপুৰৰ পৰা 20 টকা দি পেলাই আজিৰ পৰা 3-4 বছৰ হ'ল, গম পোৱা নে? সেয়া ফুল মানে এখন ঘৰ বা এখন গাঁৱত যদি এজোপা যদি শেৱালি ফুল আছে ন, তেনেহ'লে গোটেই গাঁওখন বা গোটেই ঘৰখনে একদম আমোল মোলাই দেখে ন। ৰাতি ফুলে শেৱালি। কিন্তু ইমান মই আজিৰ পৰা দুমাহ মানৰ কথা আহিছিলোগৈ, ইমান ডাঙৰ নাছিলে, গম পাওঁ নে? ইমান মানে আছিলে। অঁ লাই দে, লৰাই দে, টানি দেচোন। একদম মই যেতিয়া ঘৰ পাইছোঁগৈ একদম কিবা হৈ আছে। হ'ব ৱেলকাম টু মাই ব্লগ। ৱেলকাম, থেংক ইউ। বা আছিলে আৰু এইফালে এইবিলাক চব দেউতাই ৰোৱা বাৰু, ভাল লাগিছে। আৰু এইখনেই হৈছে আমাৰ ঘৰ, দুখীয়া প্ৰজা। আৰু এইফালে দেউতাই বনাই আছে এইটো ঘৰ। আচলতে মন্দিৰ হয় চাগে। দেউতাই ATM-ৰ নিচিনাকৈ সৰুকৈ বনাইছে। বেলেগে কয় তোমালোকৰ ঘৰত আগত ATM আছে নেকি, ATM বনাইছে নেকি, তেনেকৈ কয় মানে। একদম চাওক ATM-ৰ নিচিনা লাগিছে। আৰু এইফালে আমাৰ মৰমৰ খুৰা খুৰী ঘৰ, মানে আইতা ককা ইয়াতে আছিলে, ইয়াতে মানে মৰিছে, মানে দেখাইছে। আৰু আমাৰ ঘৰ সেইটো, আৰু এইটো পাকঘৰ আছিলে। আৰু এই পিছত আৰু এটা পাকঘৰ বনাই আছে, মানে পাকঘৰ লাগেই মানে। এইটো আমাৰ খুৰী আৰু এইটো বৰমা বৰতা আছিলে, যেনেকৈ কি ক'ম আৰু। এতিয়া দাদাহঁত আছে আৰু এই পাছিঘাটৰ ধুনীয়া ল'ৰাটো হৈছে এইয়া। কি হয় এইটো আকৌ? আইফোন হ'ব ইমান লাজ কৰি কেলৈ হৈছো হা? নাই, মই ব্লগ বনালে তেতিয়া লাজ নাই। এইটো আচলতে আজিৰ গোটেই ভিডিঅ'ত 99% ক্ৰেডিট যাতা এই নতুন বান্দা, মোৰ ব্লগৰ কেমেৰামেন। চ' আজি যিমানবোৰ ক্লিপ কিবা কৰা হ'ব, সেইবিলাক চব হেল্প মোৰো হ'ব। এই আমাৰ कैमरामैन मोरू हम नहीं। চ' से समथिंग हमारे गाँव को दिखा कोई हिंदी कोई हमको बस्ती तो बहुत बढ़िया लगता है। और फर्स्ट टाइम इतना पासीघाट से हम यहाँ में सिर्फ बस्ती में इसको मिलने और बस्ती का रखने आते हैं, तो इतना अच्छा लगता है कि। और बस्ती का मतलब परिस्थिति और ये सब तो हमको बेस्ट लगता है, बस वही बोलेगा। और চ' আমাৰ গাঁওখন আৰু অকণমান ধুনীয়াকৈ দেখাবলৈ ট্ৰাই কৰি আছোঁ। আৰু নদী অকণমান, আমাৰ ঘৰৰ পৰা অকণমান আগত নদী এখন আছে, নদীখনত আপোনাক দেখাই দিম। আমাৰ এই ড্ৰাইভাৰ, এই নগৈছোঁ ড্ৰাইভাৰ এনেকৈ পাৰিলে ডাঙৰ নকৰে। এইবিলাকত মানে এইটো হৈছে মাছ ধৰা চেপা। আৰু সেইটো কি বুলি কয়, সোমাব পাৰে ওলাব নোৱাৰে বুলি ক'ব পাৰি। আৰু এইফালে হৈছে দেখাই দে, সিফালে কেঁচু দি থোৱা আছে। আৰু এইফালে নদীত মানে পানীত এনেকৈ দিয়ে। আৰু এই কেঁচুৰ এটা হেৰি আছে তোমাৰ, কেঁচু কেলে মানে মাছৰ কি হয়, লোহে পাপেই মৃত্যু হৈ যায়। মানে এইফালে সোমাই মানে ওলাব নোৱাৰেগৈ আৰু। চ' তাৰপৰা ৰাতিপুৱা মানে যেতিয়া
মালিকে আহি পেলাই এইটো চেপাটো খুলি দিয়ে, খুলি পেলাই উলিয়াই দিয়ে আৰু একদম কেৰাহী। আমি সৰু হওঁতে উঠি যাওঁ, ইয়াৰ পৰা জাপ মাৰি গা পা ধুইছিলো, হয় নাই? আৰু এইখন একদম ডাইৰেক্ট ব্ৰহ্মপুত্ৰ চুই যায়গে ন। আৰু যেতিয়া বাৰিষা কালত গম পাওঁ নে, এই পানী বহুত বেছি হৈ যায় ন, আমি কি গৰুটো ৰাতিপুৱা এৰাল দিবলৈ যাওঁ আৰু দুপৰীয়া যাওঁগে। গৰু নেগৰত ধৰো আৰু কাপোৰ কানি এটা হাতত, তাৰপৰা জাপ মাৰি পেলাই ধৰ যা। আৰু এবাৰ কি হ'ল গম পাওঁ নাই, এইফালে ন মোৰ গামোচা খুলি গ'ল, মানে গৰু নেগৰত ধৰি আছিলো হা, তাৰপৰা মানে আৰু এটা হাতত কাপোৰ আছিলে, বেলেগ কাপোৰ আছিলে, এইফালে দেখাই দিওঁ মানে তহঁতৰ গৰু আছিলে গম পাওঁ নাই। ইমানে গাধ আছিলে গৰুটো, মানে কি হয় বহুত ধূপ খাই যায় মানে নেগৰত ধৰাৰ লগে সি গম পায় আৰু তাক ধৰিছে বুলি, সেইকাৰণে মানে ডুবাই দিয়ে মানে তলৰটো। আৰু ওপৰত আছিলে ন, এই হাতত কাপোৰ আছে, বেলেগ কাপোৰ, গামোচা খুলি গ'ল। সি আৰু মই আছিলো, দুপৰীয়া টাইম আছিলো, মই তেনেকে তাৰপৰা মানে গামোচা খোলাৰ পিছত তেনেকে উঠা নাই বাৰু, মোক কৈছে এই গামোচা খুলি তোমাৰখনে দিয়া, মই চেঞ্জ কৰি দি দিছোগে বাৰু। গম পাওঁ নাই, এইটো এতিয়া দিন নহয়, আজিৰ পৰা 10 বছৰ মান, মই ক্লাছ 7 মানতে পঢ়িছিলো গম পাওঁ, 7 মানতে পঢ়িছিলো। আৰু আমি গাঁৱৰ মানুহ, যদি মানে সৰু সুৰা টাউনত থাকো হ'লে মানে সাঁতুৰিব ভালকে জানো, পানীটো ইয়ালৈকে পাই যায়। চ' ইয়াৰ পৰা কমচে কম তালৈকে আমি পুৰা হাত এখন উঠাই মেলি তেনেকে মানে হেৰি কৰিব পাৰো, গা ধুই সাঁতুৰিব পাৰো আৰু আমাৰ জামুগুৰিৰ বেষ্ট ভিউ এইটো আছে, আৰু আছে বাৰু এটা দুটা। আৰু আমাৰ জামুগুৰি গাঁওখনৰ প্ৰথম আপকামিং আছে, হৈ গ'ল ন এতিয়া। আৰু বিশেষকে মানে আৰু এটা জবত আছিলে, আৰু ৰিজাইন দি পেলাই আহিব লগা হৈছেগে, হয় নাই? ৰাইজৰ মানে কি সেৱাৰ কাৰণে, ছাৰ্ভিচৰ কাৰণে আহিব লগা হৈছে। চ' আপোনাৰ একদম ফিউচাৰৰ ছাৰ্ভিচৰ কাৰণে বেষ্ট উইচ। বহুত বহুত ধন্যবাদ। মোৰ ভাইটিৰ চেনেলটো মই বহুত আগৰ পৰাই চাই আছোঁ, বহুত ভাল ভাল ভিডিঅ' কণ্টেণ্ট বনাই, ভালকৈ গোটেইখিনি আপোনালোকে চাই দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই যিমান পাৰোঁ মই শ্বেয়াৰ কৰি দিওঁ। তাৰপিছত এনেকৈ আপোনালোকে ভাল ভাল কণ্টেণ্টবিলাক পাই থাকিবৰ কাৰণে ভালকৈ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। হয়তো পিছত ক'ৰবাত আপোনালোকক লগ পাম। পুলিচ মানে কি আৰু অসমৰ গোটেই ঠাইখিনিতে ঘূৰিবলগীয়া হ'ব, ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক লগ পাম। আপোনালোকক মই হয়তো তিনিচুকীয়াতো থাকিব পাৰোঁ, নহ'লে বা এনেকুৱা ততে মানে জনসাধাৰণ য'ত পুলিচো তত, মানে এনেকুৱা হ'বগে। মানে পুলিচ জীৱনটো তেনেকুৱা, মানে গোটেই তত ঘূৰিবলগীয়া হয়, ক'তো ইহঁতৰ নিজৰ জেগা বুলি নাই আৰু, মানে এনেকৈ ঘূৰিবলগীয়া হয়। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক লগ পাম। মাত দিব।